হেল্ল' গাইজ, আজি হৈছে আমাৰ বিশ্বৰ জন্মদিন আৰু গতিকে সি আৰ্ট স্কুলৰ পৰা আহিলে আৰু এয়া চক টিকলিটো খাই আছে ভজা। মই খুজিছিলোঁ কিন্তু মোক নিদিয়ে তাই। তাৰপিছত আহিলোঁ আছাম টিভিলৈ। তাৰপিছতেই আমি গ'লোঁ বিশ্বৰ ঘৰলৈ। বাৰ্থডে বয়কে আদি কৰি আদিৰ দাদাসকলে আটাইয়ে পেটত নিগনি ধৰা অৱস্থা হৈছে। তাৰপিছত বিশ্বই ভকত কৰিলে। তাৰপিছত মই ঘৰলৈ আহি থাকোঁতে দেখিলোঁ এয়া চক আমাৰ টাৰ্ণিঙত কিমান ভিৰ হয়। ব্ৰিজ এখন লাগে বুলি কৈয়ে আছিলোঁ। তাৰপিছত ৰাতি আহিলোঁ আকৌ বজাৰ কৰিবলৈ পিছদিনাৰ কাৰ্যসূচীৰ বাবে। তাৰপিছত এই ছাৰপ্ৰাইজ দিলে আমাৰ কেইজনমানে লগ হৈ, তাক ব্লু মুনলৈ মাতি নিলে। তাৰপিছত তেনেদৰে খোৱাত ব্যস্ত। ৰাতি আকৌ সি কেক মাৰ্ডাৰ কৰিবলৈ সাজু হ'ল। তাৰপিছত এনেদৰে অলপ খাদ্য খালে আৰু এয়া বোলে বিশ্ব চনাই আঁকিছে। তো বন্ধুসকল, আজিলৈ মিনি ব্লগ ইমানেই আছিল। ধন্যবাদ।